গুড মৰ্ণিং গাইজ। আজি মোৰ নেক্সট ভিডিঅ'লৈ আপোনালোকক চবকে স্বাগতম জনালোঁ। আজি মই কোনো বাছত যোৱা নাই হা, আজি মই বাইকত গৈছোঁ। আজি মোক লগৰ এজনে নিবলৈ আহিলে, এইজন লগৰজন। তো ব'লক আজি আপোনালোকক দেখাই আছোঁ কেনেধৰণে কামবোৰ হয়। এতিয়া গৈ থাকোঁ, ব'লক। এয়া গাইছ পাই গ'লোঁ দিলা, দেখিছে গাড়ী আজি লাইন বাই লাইন, বাহিৰতে পূৰা লাইন বাই লাইন। এতিয়া যাওঁ ভিতৰলৈ সোমাই লাহেকৈ। তো চাই থাকিব ভিডিঅ'টো আগলৈকে কেনেকুৱা লাগে। ৰাতিপুৱা ডিলাৰখন চাবলৈ বহুত ধুনীয়া লাগে। এইপিনে চব নতুন নতুন গাড়ী আজি পূৰা আছে। তো ব'লক চাই থাকক এতিয়া আগলৈ। তো গাইছ ডিলাৰত এতিয়া আহি পালোহি। ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। তো আৰু এইজন লগৰে হয়, ইয়াতে কৰে, লগতে কাম কৰোঁ আমি ন। তাৰপিছত এতিয়া ভিডিঅ'টো চাই থাকিব কেনেকুৱা লাগে, কি কি কাম হয় আজি দেখাম। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰোহিত কৈৰী। মই এখন লগতে কাম কৰোঁ। আৰু চেনেলটোৰ বিষয়ে কিবা কৈ দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব, আৰু আমাৰ এই বন্ধুক আগুৱাই যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। তেনেহ'লে ভিডিঅ'টো চাব আৰু দেই। হাই গাইছ। তো আজি গাইজ ডিলাৰটো তেনেকৈ কাম হোৱা নাই, হৈছে কাম, কিন্তু আপোনালোকক দেখাবলগীয়া তেনেকুৱা ইমান কাম হোৱা নাই। গতিকে আপোনালোকক মই আজি বেলেগ এটা বস্তু দেখাম। বস্তুটো মানে কি, এই যে গাড়ীবিলাক হয় থাকে, গাড়ীবিলাক চলে কেনেকৈ, চলিবলৈ কি কি লাগে, আৰু BS6 গাড়ী এতিয়া যে আহিছে, কি দিছে BS6 বা BS4 আৰু BS6ৰ মাজত পাৰ্থক্যটো কি কাৰণে BS6টো বনোৱা হৈছে, সেইবিলাক বস্তুকে আপোনালোকক জনাম। আপোনালোকে চাব। আৰু বস্তু গাড়ীত মানে চলিবলৈ আপোনালোকক কি ধৰণৰ বস্তু লাগে, চবেতো জানেই ইঞ্জিনটো লাগেই, ইঞ্জিন হ'লেহে গাড়ীখন চলিব। তো ইঞ্জিনৰ লগত আৰু বহুতো বস্তু থাকে, কেনেধৰণকৈ থাকে বস্তুবোৰ, কেনেকৈ লগোৱা হয়, সেইবিলাকে বস্তু আপোনালোকক দেখাম। তো গতিকে ভিডিঅ'টো চাওক, আপোনালোকে কিবা এটা জানিব পাৰিব ন। তো ব'লক, এই গাড়ীখন দেখিছে ন, এখন গাড়ীকে দেখাম আজি। তো গাইছ এখন গাড়ী চাওক, এখন। তো গাইছ এইটো দেখিছে ন, এইটো হ'ল 40 টন ইয়াত গাড়ীখনৰ লিমিট আছে। আৰু হ'ল 20 মানে হ'ল 200 হৰ্চ পাৱাৰ, 20 বুলি দিয়া আছে ইয়াত, 200 বুলি ধৰিব লাগিব এইটো। তো 20টো হ'ল 200 হৰ্চ পাৱাৰ, 40 টন লিমিট। আৰু গাইছ এইটো হ'ল ট্ৰেক্টৰ ট্ৰেলাৰ হয়। এইটোত গাইছ ইয়াত লাগিছে, ইয়াত ট্ৰেলাৰটো লাগিব। ট্ৰেলাৰটো মানে আপোনালোকে গম পোৱা নাই চাগে কেনেকুৱা কি লাগিব। মানে ইয়াত যে আপোনালোকে গম দেখিছে, এইটো কি বুলি কয় আপোনাৰ LPG যোনবোৰ ডাঙৰ যে চিলিণ্ডাৰৰ গাড়ীবোৰ আহে, ডাঙৰ সেনেকুৱাবোৰ লাগে। নহ'লে ধৰি লওক আপোনাৰ দীঘল ট্ৰেলাৰ থাকে, বস্তু কয়লা চয়লা নিয়ে যে গাড়ীবিলাক, সেইবিলাক বস্তু মানে ইয়াত লাগিব। তাৰপিছত আৰু এইটো মেইন কথা হ'ল এইটো ইঞ্জিন দেখিছে ন, এইটো ভিতৰৰ পৰা আপোনালোকক দেখাব নোৱাৰিছোঁ বাৰু। এইটো ইঞ্জিন, এইটো হ'ল হিনো ইঞ্জিন হয় এইটো BS6ৰ। আৰু এইটো হ'ল গিয়াৰ বক্স, এইটো হ'ল 9 স্পীড গিয়াৰ বক্স। আৰু এডাল হ'ল গিয়াৰ বক্সৰ কেবুল, যোনডাল হ'ল গিয়াৰ লগা এডাল। আগতে এডাল লোহাও আছিলে, ডাইৰেক্ট এপিনৰ পৰা এনেকৈ দিয়া আছিলে, এতিয়া হ'ল এডাল এনেকৈ দিয়া কেবুল লগাই দিছে। আৰু মাজতে থাকিব ইঞ্জিনৰ পিছত থাকিব আপোনাৰ ফ্লেয়াৰ হুইলৰ পিছত থাকিব আপোনাৰ ক্লাছ প্লেট, আৰু তাৰপিছত থাকিব প্ৰেছাৰ প্লেট, তাৰপিছত গিয়াৰ বক্সটো লগাই দিয়া হয়। তাৰপিছত চক এইপিনে আহিলে আপোনাৰ, এইপিনে থাকিলে গিয়াৰ বক্সৰ পিছপিনে থাকে এডাল পপুলাৰ চাপ, এডাল চাফটিং বুলি কোৱা হয়। এডাল চাফটিংডাল গৈ লাগিছে আপোনাৰ ইয়াত লাগিছে। এইটো ডিফেন্সিয়েল, এইটোক কয় ডিফেন্সিয়েল। ইঞ্জিনটো তেতিয়া চালু হয়, গিয়াৰ লগোৱাই, তেতিয়া এডালক ঘূৰায়, এডালে আহি ইয়াক ঘূৰায়। ইয়াক মতলব কি, এই চকাকেইটাৰ এইপিনৰ পৰা এইপিনে চক, এইপিনে এডাল এক্সেল সোমাইছে, এইপিনে এডাল সোমাইছে, আকৌ আপোনাৰ এইপিনে এডাল সোমাইছে, দুইডাল গৈ ইয়াত এনেকৈ এডাল সোমাইছে, আৰু এডাল এনেকৈ সোমাইছে। আৰু ইয়াত থাকে ক্ৰাউনটো, এই ক্ৰাউনটোৱে দুইডালকে ঘূৰায়, তেতিয়া চকাকেইটা মুভ কৰে। আৰু চব গাড়ীটো এনেকৈ হয় কামবোৰ। আৰু চক BS6টো কেলৈ আহিছে চক আজি কৈছোঁ। BS6ত এইটো চক এইটো ছিষ্টেম দিছে, এইটোক কয় ইষ্ট ছিষ্টেম, আৰু এইটো ইউৰিয়া টেংকি। BS6ৰ ইউৰিয়া ভৰাব লাগেতো। আৰু কথা গাইছ, মই যে ক'লোঁ BS4 আৰু BS6ৰ মাজত পাৰ্থক্যটো কি, BS4টো আগতে যিমানখিনি পলিউশ্যন হৈছিলে, মানে এতিয়া BS6ত মানে কম পলিউশ্যন, সেইকাৰণে বনোৱা হৈছে BS6টো, পলিউশ্যনৰ কাৰণে, পলিউশ্যনটো কমাবৰ কাৰণে। কমাবৰ কাৰণে কি দিয়া হ'ল, এইটো আপোনাৰ দেখাইছিলে ইউৰিয়া, ইয়াত ইউৰিয়া ঢালিব লাগে।
তাৰপিছত এইটো হ'ল ইষ্ট চিষ্টেম। এই এৰিয়াখিনিয়ে গৈ মানে ইয়াত কাম কৰে, এনেকৈ কিবা এটা কাম কৰে, আপোনাক দেখাম পিছত। তো এইটোৱে হ'ল মানে পাৰ্থক্যটো BS4 আৰু BS6ৰ মাজত, গম পালে? তো চাইলেঞ্চাৰবোৰ চাওক কেনেকুৱা ধৰণৰকৈ আহিছে। আগতে চাইলেঞ্চাৰবোৰ দিছিলে ডাইৰেক্ট টাৰ্বৰ পৰা এনেকৈ তললৈ গৈছিলে, তললৈ গৈ এনেকৈ তললৈ এইপিনে আহিছিলে, আহি এই তলৰ পিনে ইয়াতে চাইলেঞ্চাৰডালো লমি থাকে। মই দেখাম এখন গাড়ীত কেনেকৈ থাকে, দেখিছে? কিন্তু ইয়াত এইটো ছিষ্টেম নাই, ইয়াত বেলেগ বেলেগ ছিষ্টেম। ইয়াত দেখিছে কেনেকুৱা কেনেকুৱা বস্তু আছে এইবোৰ। আৰু ইয়াৰ যদি কিবা প্ৰব্লেম হয় বা বেমাৰ হয়, এনেকৈ কোনো ৰেঞ্চেদি মানে হাতেদি ভাল কৰি দিব নোৱাৰি পটককৈ। ইয়াক চাব লাগিব স্কেন টুলত, কম্পিউটাৰত। আৰু ইয়াক বেয়া হ'লে মানে ছিগনেল আহিব গাড়ীত। আজিকালি BS6ৰ গাড়ী অকল ছিগনেলৰ প্ৰব্লেম, চাৰিওপিনে অকল চেঞ্চাৰে লাগি আছে, চব জেগাতে অকল চেঞ্চাৰ। যিখিনি বেমাৰ হ'ব, কিবা হ'ব, এইবোৰ ইঞ্জিনৰ প্ৰব্লেম যদি ইয়াৰ প্ৰব্লেম যদি হয়, এইবোৰ চব চেঞ্চাৰ, এইবোৰ কিবা কিবি এইবোৰ চব চেঞ্চাৰ। ইয়াতে ওপৰত ডেছবৰ্ডত ছিগনেল আহিব। তো ছিগনেলত স্কেন টুলত লগালেহে মানে গম পোৱা যাব কি বেমাৰ হৈছে। বাকী এইবোৰ সৰু সুৰা নট বলটো বাৰু দিলা হ'লে হাতে কামে লাগি ভাল কৰিব পাৰি। কিন্তু বাকী এইবোৰ BS6ত মানে প্ৰায়ভাগ মানে স্কেন টুল লাগিবই আৰু। এখন চাওক, এখন 12-15, এখন ইকমেট ডাম্পাৰ হয়, সৰু মিনি ডাম্পাৰ। আৰু আপোনাক এতিয়া BS4ৰো মই ষ্টাইল দেখাম, চাইলেঞ্চাৰটো কেনেকুৱা ধৰণৰ আছিল আগতে। এখন BS4, এখন খুলি এতিয়া ভাল কৰা হৈছে। এখন আপোনাৰ এক্সিডেণ্ট হৈ গ'ল ন গাড়ীখন, বনাই থকা হৈছে। আগতে চাওক এইডাল চাইলেঞ্চাৰ, সেইডাল টাৰ্বৰ পৰা লাগি আহি এনেকৈ আহি এইটো ষ্টাইলত লাগি আছে, সেইটো ষ্টাইলত। এতিয়া আজিকালি এইবোৰ ছিষ্টেম নাই, এইবোৰ গাড়ীত কোনো মানে ইমান ক্ৰিটিকেল নাছিলে। এতিয়া BS6ৰ যোনবোৰ আহিছে এইবোৰ চব ক্ৰিটিকেল। আৰু চাওক এখনতো এনেকুৱা ছিষ্টেমত লাগি আছে, ইউৰিয়া টেংকি এইটো। ইয়াত ডিজেল ফিল্টাৰ দিছে কেনেকুৱা ধৰণৰ। গাড়ীবোৰ এনেকুৱা ধৰণৰ আহিছে আজিকালি গাইছ। এইটো ট্ৰেক্টৰ ট্ৰেলাৰ হয়তো। তো গাইছ ভিডিঅ'টো ইমানেই আছিল। তো গতিকে কিবা এটা যদি জানিব পাৰিলে ভালেই কথা। ময়ো যিমানখিনি জানো ক'লোঁ, আৰু আগলৈ দেখাম আপোনালোকক এইবোৰ বস্তু কেনেকৈ কাম কৰা হয়, কি কি থাকে ভিতৰত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু দেখাই যাম আপোনালোকক কি কি কাম হয় ইয়াত। আজিতো দেখিছে এইবোৰ নতুন নতুন গাড়ী পূৰা আহিছে, আজি আগপিনেও আছে ধেৰ নতুন নতুন গাড়ী। তো কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল, বাই।